আজি নতুন এটা ভিডিও লৈ মই মুনমি গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু লগতে মোৰ লগত আজি আছে দেবাশিষ দত্ত তেওঁ মেকআপ আৰ্টিষ্ট বৰ্তমানে গুৱাহাটীত কৰ্মসূত্ৰে আছে আজি মই তেওঁক লগ কৰিব আহিলো আপোনালোকে ভিডিওটো চাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক নিশ্চয় শ্বেয়াৰ কৰিব আজি জানিব বিচাৰিছো হল দেবাশিষ দত্ত মান ঢকুৱাখানাত আছে মই গুৱাহাটীতে থাকো আৰু এতিয়া ইয়াতে অলপ কাম এটা প্ৰজেক্ট এটা লৈছো প্ৰজেক্টটো কমপ্লিট হোৱাৰ পিছত যাম আৰু দ্বিতীয়বাৰৰ বাবে মোৰ চেনেলত মই মেকআপৰ সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছো বৰ্তমান তোমাৰ হাৰহিত কোৰ্স দিব বিচাৰিছা কোন কোন তাৰিখে আছে কথাখিনি ক'লে নিশ্চয় ভাল পাম 13 জুনৰ পৰা হ'ব এদিনেই হ'ব ওৱান ডে সেমিনাৰ তাতে থাকিব আমাৰ জনপ্ৰিয় অভিনেত্ৰী ভান্তি মেধিবা আৰু হাৰহি কলেজত ছাৰ বাইদেউসকলৰ পৰা পাৰ্মিশ্যনটো পালোঁ ইয়াতে কৰিবৰ কাৰণে আৰু ইমানটা ভাল অপৰচুনিটি দি আছোঁ ইয়াতে কৰিবৰ কাৰণে কামখিনি গতিকে চাওঁ কি হয় কিমানখিনি আগবাঢ়িব পাৰোঁ লগতে আৰু বেলেগকো কিমানখিনি আগবঢ়াই নিব পাৰোঁ মেকআপৰ জগতখনত এনে তোমাৰ কেনেকুৱা লাগিছে বৰ্তমান ভাল লাগিছে বহুত ভাল এক্সপিৰিয়েঞ্চ ভাল লাগিছে এক্সপিৰিয়েঞ্চ আছে ন আৰু সকলোৰ লগততো থাকি ভালেই লাগে হয় বাকী কিবা কিবি কামৰ কাৰণে বেলেগ বেলেগ ক'ৰবাত গৈছা নেকি না সেমিনাৰ এনেকুৱা দিছা নেকি আগে পিছে সেমিনাৰ এইটো ফাৰ্ষ্ট সেমিনাৰ ইয়াতে আছে নেক্সট আছে তেজপুৰত তাৰপিছত আৰু এটা কৰিছিলোঁ মই নৰ্থ ইষ্ট চেলিব্ৰিটি এৱাৰ্ড তাতে এটা এৱাৰ্ড শ্ব' হৈছিলে তাতে গৈছিলোঁ ইনভাইট কৰিছিলে তাতে তাৰ পৰা যথেষ্টখিনি মানুহে চিনি পোৱা হৈছে বৰ্তমান আৰু তেওঁ কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীতে থাকে মই খুব কম সময়ৰ কাৰণে তেওঁক লগ কৰিব বিচাৰিলোঁ আৰু তেওঁৰ কামখিনিত আমি নথৈ সুখী হৈছোঁ আৰু আমাৰ যিসকল উঠি অহা চাম বৰ্তমান এই মেকআপৰ জৰিয়তে মানে নিজৰ ভৱিষ্যতটো গঢ়িব পাৰে সেই সম্পৰ্কে কি ক'বা তুমি তাকে মই ইয়াত সেমিনাৰটো ইয়াত দিয়াৰ এটাই উদ্দেশ্য আছে মোৰ ষ্টুডেণ্টখিনি গম পাওক যোনখিনি আগ্ৰহী হয় কাৰণ একদিনীয়া এটা সেমিনাৰ এটেণ্ড কৰিবলৈ গুৱাহাটীত যাব নোৱাৰে হয়নে সেইটো কাৰণে ইয়াতে সেমিনাৰটো দিছোঁ আৰু যিসকলে আগ্ৰহী হয় কৰিব মন যায় বাট গুৱাহাটীত গৈ পিনি প্ৰব্লেম হয় এজনী ছোৱালী ইয়াৰ পৰা গৈ পিনি বাহিৰত পঢ়া সেইটোকে তাকে গুৱাহাটীত গৈ পিনিতো এটা সেমিনাৰ এটেণ্ড কৰিবলৈ কাৰণ ময়ো যেতিয়া শিকিবৰ কাৰণে গৈছিলোঁ তাতে ফাৰ্ষ্ট অফ অল মই প্ৰথম এটা সেমিনাৰ এটেণ্ড কৰিব গৈছিলোঁ তাতে বৰ্ষাৰাণী বা আহিছিলে ইয়াৰ পৰা গৈ পিনি আমাৰ ইয়াত কি হয় ভাল কোনোবা এজনী এক্ট্ৰেছ এজনী আহিব সেইটো এটা মানে ভাল এক্সপিৰিয়েঞ্চো হ'ব ন ইয়াৰ পৰা গৈ পিনি কৰা তাতে থকা মেলা খৰচ পাতি যথেষ্ট ৰাহি হয় সেইটো কাৰণে ফাৰ্ষ্ট মই ইয়াতে সেমিনাৰটো দিছোঁ হয় আৰু তাতকৈ ভাল মোৰ নিজৰ লাগিছে মই যোনখন কলেজত পঢ়িছিলোঁ সেইখন কলেজতে মই মোৰ ফালৰ পৰা যোনখিনি মই আয়ত্ব কৰিছিলোঁ সেইখিনি কাম আকৌ মই আৰু আন 10জনক শিকাবলৈ পাৰিছোঁ সেয়াই আৰু ভাল লাগিল তোমাক লগ পাই আৰু তুমি আগুৱাই যোৱা ভৱিষ্যতে আগতেও মই এটা ভিডিঅ' দিছোঁ তেতিয়া সেইটো ভিডিঅ'ত আছিলে আমাৰ কি কয় কেকৰ সম্পৰ্কে আছিলে সেই সম্পৰ্কে কৰিছে মানে ই নজনা প্ৰায় নাই প্ৰায়খিনি কামেই সি কৰিবলৈ আগ্ৰহী মেকআপ যে তোমাৰ পঢ়িবৰ কাৰণে অনুপ্ৰেৰণা কোনে দিলে তোমাক ফাৰ্ষ্ট নে তোমাৰ মনতে আহিলে নে তোমাৰ ঘৰৰ বা ফ্ৰেণ্ড চাৰ্কুল নাই সেইটো নহয় মোৰ মনতে আছিলে মোৰ এইটো এমএ আছিলে মই এনেকুৱা এজন মেকআপ আৰ্টিষ্ট হ'ম এতিয়ালৈকে হোৱা নাই এতিয়া যদি মোক 10জন মানুহে চিনি পাইছে আৰু 20জন তাৰ ভিতৰত 20জন মানুহে চিনি পাব বাকী আছে সেইটো কাৰণে কামখিনি কৰি আছোঁ আৰু ছাপোৰ্ট কৰাৰ কথা কৈছে ন ছাপোৰ্টটো কৰিছে ঘৰৰ মানুহে কৰিছে সকলোৱে কৰিছে আৰু বহুত আছে কিছুমান আৰু ছাপোৰ্টটো কাৰণ এজনী ছোৱালীৰ কাৰণেতো পচিবল হয় কিন্তু এজন ল'ৰা গৈ পিনি এইটো লাইনত যাবৰ কাৰণেতো পচিবল হয় অলপ অসুবিধা হয় সেইটো কাৰণে ময়ো পাইছিলোঁ অলপ পাইছিলোঁ কিন্তু গম পালে ঘৰৰ মানুহক জানিলে যে মই এইটোৱে পাৰিম কৰিবৰ কাৰণে মোৰ এইটোৱে যদি ইণ্টাৰেষ্ট আছে এইটোৱে কামেই কৰিব পাৰিম ল'ৰা ছোৱালী বুলি কথা নাই হয় চবেই কৰিব পাৰে প্ৰত্যেকৰ কাৰণে নিজৰ সদায় ডিমটো থাকিব লাগে আৰু যিখিনি কৈছা ভালেই কৈছা পাই আছোঁ তোমাক হঠাৎ লগ পাই গৈছোঁ হ'লেও আমাৰো আশীৰ্বাদ আছে আৰু তোমাৰ যোনখিনি উঠি অহা প্ৰজন্ম বৰ্তমানৰ তেওঁলোকক কি ক'বা তেওঁলোকক কম যদি তেওঁলোকৰ মন গৈছে এইটো মেকআপ লাইনটো শিকিবৰ কাৰণে ভালকৈ কোৰ্সটো লওক ভালকৈ জানি বুজি লওক
ঠিক আছে এতিয়া তুমি কথাখিনি কলা ভাল লাগিলে আৰু ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কথাটো কৈছে মানে যোনবিলাকে ল'ৰা কিছুমান এনেই থাকে কিছুমানে ধৰি লওক পাবজি খেলি টাইম পাছ কৰে কিছুমানে ধৰি লওক অত গৈছে তত গৈছে তেনেকৈ কোনো মানে স্থিৰতা নাইকোৱা কিছুমান কাম কৰি আছে তুমি যেনেকৈ কৰিছা তোমাৰ নিচিনাকৈ যে ল'ৰায়ো কৰিব পাৰে বা আগ্ৰহী হ'ব পাৰে এই ক্ষেত্ৰৰ কথা কি ক'বা আগ্ৰহী হ'ব পাৰে কাৰণ এনেকুৱাও থাকে যে অকল এজনী ছোৱালীক গৈ পিনি মেকআপটো কৰিম এইটো বুলি নহয় কাৰণ এনেকুৱা ল'ৰা ভিতৰত আছে আজি সময়খিনিত ল'ৰা হয় আজি সময়খিনিতে ল'ৰা মানুহ মেকআপ কৰে কাৰণ এটা ৱেডিঙত যদি যাবলৈ হয় এটা পাৰ্টি মেকআপ যদি কৰিবলৈ হয় ল'ৰা মানুহ যোনটো ল'ৰাৰ মেল যোনটো মেকআপ হয় সেইখিনি কৰিব পাৰে আৰু তাৰ লগতে বহুত কিবা কিবি আছে হেয়াৰ কাট আছে মই সেইটো লাইনত নহয় সেইবোৰ শিকিব পাৰে আৰু নতুনকৈ এনেকুৱা গানৰ প্ৰজেক্টটো লৈছোঁ আৰু বাকী তেনেকেই সৰু সুৰাকৈ চলি আছোঁ ধন্যবাদ থাকিলে তোমাক লগ পাই আৰু তোমাৰ যোনখিনি কণ্টেক্ট নাম্বাৰ সেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম কোনোবা যদি সদায় বন্ধু বান্ধৱীয়ে মেকআপৰ বিষয়লৈ সবিশেষ জানিব বিচাৰে বা কোৰ্চ ল'ব বিচাৰে তেন্তে দেৱাশিষ দত্তৰ কণ্টেক্ট নাম্বাৰ মই দিয়া থাকিব ডেছক্ৰিপশ্যনত সকলোৱে চাই নিশ্চয় কণ্টেক্ট কৰিব আৰু আগলৈ আগবাঢ়ি যোৱা ধন্যবাদ থাকিল পুনৰ আকৌ কেতিয়াবাই লগ পাম তেতিয়া হয়তো বহুত ভালকৈ লগ পাম বুলি ভাবিছোঁ অসমৰ ভিতৰত কিবা এটা বুলি নাম এটা হয় কি হয় চাই লওঁ তাকে কামনা কৰি আজি মই ভিডিঅ'ৰ পৰা সামৰণি মাৰিছোঁ বহক